এই প্রমোদ বড়ো ভারতবর্ষত সবতকে আটাইতকে হি কৰাপ্টেড পার্সন बिटिआर एकर्डआ गावबा गावनि राजखान्थिनि मुलाम्फानि थाखायसो बिटिआर एकर्ड खालामदों। प्रमोद बर'आ भारत हादरनि गेजेरावनो करापसन सुबुं। प्रमोद बर'नि दैदेननाय इउपिपिएल दोलोआ गाव हारसिंनो बिसायख'थि गेलेनो हानाय गोहो गैया। बेफोर गोख्रों बाथ्राखौ बुंदों कास्टम बसुमतारिया। বিটিআৰৰ দ্বাৰা আমি একো পোৱা নাই। বিটিআৰটো জাষ্ট এটা তেওঁলোকৰ নেতাসকলে নিজৰ নিজৰ পলিটিকেল লাভৰ কাৰণে তেওঁলোকে বিটিআৰ একৰ্ড কৰিছে। বিটিআৰ একৰ্ডটো এটা মিনিংলেছ। এই প্ৰমোদ বড়ো ভাৰতবৰ্ষত সবতকে আটাইতকে হি কৰাপ্টেড পাৰ্চন। বিপিএফে অকলে ইলেকশ্যন খেলিম আৰু বিপিএফে চৰকাৰ কৰিম। প্ৰমোদ বড়োৱে অকলে ইলেকশ্যন খেলিম বুলি সি ক'বই নোৱাৰে, হাওগে নাই। बिपिएफ दोलोआ बिटिसिनि गासै हारि माहारिनि सुबुंफोरनि रैखाथि खालामनाय राजखान्थि दोलो। बे दोलोनिफ्राय सोरबा राजखान्थि दैदेनगिरिया थांब्लाबो खहा जाया। बिटिसिखौ गायसनगिरि हाग्रामा महिलारि दं आरो बे दोलोआ गासै रायजो राजानिनो दोलो। नों आं गासै रायजोआनो बिटिसिखौ रैखा खालामनायासो जोंनि गुबै खामानि। बेनिखायनो बे दोलोनिफ्राय सोरबाफोर दैदेनगिरिया गाव हारसिंनि मुलाम्फानि थाखाय दोलो नागारना थांब्लाबो खहा जाया होनना कास्टम बसुमतारिया खौरां बिजोङाव फोरमायो। বিটিচিৰ দ্বাৰা পাইছোঁ, সেইকাৰণে মই প্ৰথমে যিসকলে বড়োলেণ্ডৰ নামত শ্বহীদ হৈ গ'ল তেওঁলোকৰ কাৰণে মই 1 মিনিট প্ৰাৰ্থনা কৰি দিছোঁ ঈশ্বৰৰ ওচৰত। তেওঁলোকে সদায় ভালকৈ থাকক, এইটোৱে কামনা। আৰু বিটিচিত শান্তি প্ৰতিষ্ঠা হওক আৰু বিটিচি উন্নত হওক আৰু বিটিচি অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে শান্তিকে ব্ৰাদাৰহুড চিষ্টাৰহুড হিচাপে আমি বসবাস কৰিব যাতে পাৰে। ঈশ্বৰে আজিৰ দিন বিশেষ দিনত আমাক যাতে সকলোকে শক্তি দিয়ক। বিটিচিটো আমাৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট। বিটিচিটো আমাৰ 6 দলৰ আণ্ডাৰত আমি প্ৰটেকশ্যন পোৱা। বিটিআৰটো একো নহয়, না বিটিআৰত না লোকসভাত পাছ হোৱা, না ৰাজ্যসভাত পাছ হোৱা, না তেওঁলোকে প্ৰেচিডেণ্টৰ কিবা ছিগনেচাৰ পোৱা। সেইকাৰণে বিটিআৰ আৰু বিটিচিৰ মাজত তুলনা কৰিব নোৱাৰে। সেইকাৰণে বিটিচি হ'ল আমাৰ বিটিচিৰ দ্বাৰা আমাৰ কনষ্টিটিউচনেল আমাৰ এমেণ্ডমেণ্ট হৈছে। লোকসভা ৰাজ্যসভাত আমি পাছ পাইছোঁ, পাৰ্লিমেণ্টত পাছ হোৱা। আৰু বিটিচি আমাৰ কাৰণে হিষ্টৰিক। আৰু বিটিচিৰ কাৰণে আজি আমি 40টা সমষ্টি পাইছোঁ, MCLA পাইছোঁ, EM পাইছোঁ আৰু বিভিন্ন আমাৰ শিক্ষা অনুষ্ঠান আমি পাইছোঁ। কিন্তু বিটিআৰৰ দ্বাৰা আমি একো পোৱা নাই। বিটিআৰটো জাষ্ট এটা তেওঁলোকৰ নেতাসকলে নিজৰ নিজৰ পলিটিকেল লাভৰ কাৰণে তেওঁলোকে বিটিআৰ একৰ্ড কৰিছে। আমাৰ যিসকল অপজিশ্যন টীম আছে, প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক প্ৰমোদ বি ফৰ বড়ো মানুহসকলে বুদ্ধিজীৱীসকলে কৈছে পিছ ব্ৰকাৰ, যে বিটিচি অঞ্চলত বিৰাট শান্তিকে বসবাস কৰি আছিলে, শান্তি হিচাপে আছিল। কিন্তু প্ৰমোদ বড়োৱে পিছ ব্ৰকাৰ ইয়াত অশান্তি সৃষ্টি কৰিলে। আৰু আমি কৈছোঁ যে বিটিআৰ একৰ্ডটো এটা মিনিংলেছ। পিপল অফ বিটিচি দে আৰ নট হেপ্পী যে আজি প্ৰমোদ বড়োৱে কৈছে ইয়াৰ শান্তি প্ৰতিষ্ঠা হ'ল বোলে। শান্তি আৰু পিচ এণ্ড হেপিনেছ আৰ বোথ ৰিলেটেড। যে প্ৰমোদ বড়োৱে বেঞ্চাৰ স্কুলটো চৰকাৰী কৰিম বুলি কৈছিলে, কৰিব নোৱাৰিলে। প্ৰমোদ বড়োৰ দ্বাৰা ইয়াত কিছুমান ইউনিভাৰ্চিটি কলেজ ইষ্টাব্লিছ কৰাৰ কথা কৈছিল, এইবোৰ চব কেঞ্চেল কৰিলে। সেইকাৰণে প্ৰমোদ বড়োৱে এটা ফেলাৰ লিডাৰ। ইয়াৰ কাৰণে আমাৰ এতিয়া বিটিচি অঞ্চলৰ ৰাইজসকলে কৈ আছে বাই বাই প্ৰমোদ বড়ো, বাই বাই UPPL। আমাৰ বিপিএফক ৱেলকাম বিপিএফ, ৱেলকাম হাগ্ৰামা মহিলাৰী ছাৰ কৈ আছে। আমি বিপিএফে গাঁৱে গাঁৱে গৈ কিনি মিটিং মাটাং কৰি আছোঁ। কিন্তু UPPL সকলে মিটিং মাটাং কৰিব পৰা নাই। তেওঁলোকে অকল নিজৰ নিজৰ চেম্বাৰত বহি কিনি প্ৰেছ মিট দি আছে। ইয়াৰ কাৰণে আমাৰ কাৰণে ভাল। এতিয়া প্ৰমোদ বড়োৱে তেওঁৱে অকলে ইলেকশ্যন খেলিম বুলি ক'বলৈ সাহসে নাই। যাৰ মানুহে অকলে ইলেকশ্যন খেলিম বুলি সাহসে নাই, তেওঁলোকৰ আৰু কি থাকিব। সেইকাৰণে তেওঁলোকে সাহস নাই। সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে যে আমি অকলে নিৰ্বাচন খেলিম। তো আজি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে বিটিচি অঞ্চলত বসবাস কৰা জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভালৰ কাৰণে বিপিএফে অকলে ইলেকশ্যন খেলিম আৰু বিপিএফে চৰকাৰ কৰিম। প্ৰমোদ বড়োৱে অকলে ইলেকশ্যন খেলিম বুলি সি ক'বই নোৱাৰে, সাহসে নাই। যাৰ মানুহে অপজিশ্যনক চাই কিনিত ফিল্ডতে নামিব নোৱাৰা, এইবোৰ মানুহ কেনেকৈ কণ্টেষ্টত আহিব। ইয়াৰ কাৰণে আমাৰ বিটিচিৰ কাৰণে ভাল। আমি কাম কৰিম। হাগ্ৰামা মহিলাৰী ছাৰে কাম কৰিম বুলি কৈছে। UPPL সকলে কাম কৰা মানুহ নহয়। তেওঁলোকে পৰিৱৰ্তনৰ নামত খালী বৰ্তন দিলে, এজনো জাতি জনগোষ্ঠীসকলক একো নিদিলে। বিভিন্ন ছেকশ্যনৰ মানুহসকলে কণ্ট্ৰেক্টাৰ হওক, শিক্ষক হওক, বিজনেছমেন হওক, চব এতিয়া বেয়া পাই আছে। সেইকাৰণে বাই বাই UPPL, বাই বাই প্ৰমোদ বড়ো, ৱেলকাম হাগ্ৰামা মহিলাৰ ছাৰ আৰু ৱেলকাম BPF চৰকাৰ বুলি বিভিন্ন জাতি জনগোষ্ঠী বিটিচি অঞ্চলত বসবাস কৰা তেওঁলোকে কৈ আছে। এই প্ৰমোদ বড়ো ভাৰতবৰ্ষত সবতকে আটাইতকে হি কৰাপ্টেড পাৰ্চন। প্ৰমোদ বড়োৱে সবতকে বেছি কৰাপশ্যন কৰিছে। আপোনালোকে চোৱা নাই ইলেকশ্যন সময়ত
যে যিসকলে পৰিৱৰ্তনৰ নামত কৈছিলে BCDCৰ চেয়াৰমেন এজনে তেওঁৰ হুৱা বিছনাত গোটেই 500 টকা বান্ডেল আছিলে ওদালগুৰিত হৰিচিঙাৰ এজন BCDCৰ UPPৰ নেতা আছিলে MP ইলেকশ্যন আগত ইমান কোটি টাকা দি BPFৰ নেতা কৰ্মীসকলক তেওঁলোকে কিনিলে এতিয়াও BPFৰ নেতাসকলক কিনিবলৈ কাৰণে কোটি টকাৰ কিনিবলৈ তেওঁলোকে সাজু আছে ক'ত পাইছে এইবোৰ পইচা 5 বছৰ আগত প্ৰমোদ বড়ো কি আছিলে কোটি পইচা স্কুল বনাব লাগিছিলে ৰাস্তা বনাব লাগিছিলে দলং বনাব লাগিছিলে এইবোৰ পইচা দি দ্বাৰা তেওঁলোকে ইয়াত লোকেল অঞ্চলত বিভিন্ন ইলিগেলৰ পৰা পইচা লৈ আছে তেওঁলোকে কৰবাৰ পৰা ইলিগেল পইচা লৈ আছে এই ইলিগেল পইচাটো তেওঁলোকে BPF নেতাসকলক তেওঁলোকে কিনিব বিচাৰি আছে সেইকাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে BTC অঞ্চলৰ ডেভেলপমেণ্টৰ নামত স্কুল কলেজ ইয়াত বনাবৰ কাৰণে পইচা দিছিলে এইবোৰ পইচা তেওঁলোকে খেলা মেলা কৰি কিনে সব লুটি চুটি খালে আৰু এতিয়া আমাৰ BPF নেতাসকলক কিনিবলৈ বিচাৰি আছে সেইকাৰণে আমি BTC অঞ্চলৰ জনগণৰ ৰাইজসকলক ক'ব বিচাৰিছোঁ যে কৰাপ্টেড নেতা যিসকলে এই 4-5 বছৰত কোটি টকা আমাৰ টকা ভাৰত চৰকাৰে আমাক পইচা দিছিলে আমাৰ ৰেভিনিউ যিমান আমি BTC অঞ্চলৰ ৰেভিনিউ পাওঁ আমি পাথৰ বালাদি যিমান ৰেভিনিউ পাওঁ এই BTCৰ ভালৰ কাৰণে এইবোৰ ব্যৱহাৰ হ'ব লাগিছিলে কিন্তু প্ৰমোদ বড়োৰ দ্বাৰা এইবোৰ ভালৰ কাৰণে ব্যৱহাৰ নহ'ল স্কুল বনাব লগা পইচাটো তেওঁলোকে নেতা কিনি আছে কলেজ বনাব লগা পইচাটো তেওঁলোকে নেতা কিনি আছে আজি ৰাস্তা ঘাট দলং বনাব লাগিছিলে এইবোৰ পইচা তেওঁলোকে নেতা কোনোবা অপজিশ্যন লিডাৰক কিনি আছে সেইকাৰণে জনগণসকলক মোৰ চাইডৰ পৰা আহ্বান এনেকা হ'লে দেশ নচলিব এনেকা হ'লে অঞ্চলটো উন্নত নহ'ব এনেকা হ'লে কলেজ প্ৰভিন্সিয়েলাইজ নহ'ব এনেকা হ'লে আপোনাৰ দুখ বেদনা এইবোৰ মানে কাম নাহিব সেইকাৰণে হাগ্ৰামা মহিলাৰ ছাৰে BTC অঞ্চলত বকবাৰ কৰা সকলো দুগত আৰু খুচিত আমি থাকিম BPFে থাকিম সেইকাৰণে এনেকা কৰাপ্টেড নেতাক আমি বহিষ্কাৰ কৰি কিনি হাগ্ৰামাক পাৱাৰত আনিব লাগিব আৰু BPFক শক্তিশালী কৰি কিনি যাতে BTC অঞ্চলৰ পৰা কিমান আমি ৰেভিনিউ পইচা পাওঁ BTC অঞ্চলত ভালৰ কাৰণে যাতে ব্যৱহাৰ হয় ইয়াৰ কাৰণে মই জনগণক বিচাৰ কৰিবলৈ কাৰণে চিন্তা কৰিবৰ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ আমাৰ দলত জনগণৰ দল এই দল হাগ্ৰামা মহিলাৰ ছাৰৰ দল এই দল BTC প্ৰতিষ্ঠা কৰা দল এই দল বড়োলেণ্ড অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে দল এই দলটো কোনোবা যদি নেতা যায় একো খোহা নহয় হাগ্ৰামা মহিলাৰ ছাৰ আছে যোনে প্ৰতিষ্ঠা মানে ফাউণ্ডাৰ প্ৰেছিডেণ্ট হাগ্ৰামা মহিলাৰ ছাৰ আছে যোনে BTCটো নিৰ্মাণ কৰিছে তেওঁ আছে আৰু সকলো ৰাইজৰ এইটো দল মানে ৰাইজৰ মানুহৰ দল সেইকাৰণে এইটো পলিটিকেল পাৰ্টিটো আমাৰ মাছৰ মানে জনগণৰ দল ইয়াৰ কাৰণে কোনোবা ব্যক্তিগত গ'লে মই কিবা এটা ক্ষতি হ'ব বুলি মই নাভাবোঁ কাৰণ আমাৰটো হ'ল BTC বাচাব লাগিব আপুনি মই মিলি কিনি BTC বাচাব লাগিব এইটোহে আমাৰ লক্ষ্য সেইকাৰণে কোনোবা যদি নিজৰ পাৰ্চনেল ইণ্টাৰেষ্টৰ কাৰণে কোনোবা যদি গৈছে এই BPF দল কেতিয়াও খোৱা নহয় বুলি মই ভাবোঁ